আজিৰ 10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্ব দুগ্ধ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 জুন তাৰিখ। বিশ্ব খাদ্য আৰু কৃষি সংস্থাই গাখীৰৰ উপকাৰিতা আৰু বিশুদ্ধ গাখীৰৰ যোগানৰ প্ৰতি লক্ষ্য ৰাখি 2001 চনৰ পৰা 1 জুন তাৰিখটো ৱৰ্ল্ড মিল্ক ডে অৰ্থাৎ বিশ্ব দুগ্ধ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ ফৰ্বছ আলোচনীৰ তালিকা মতে ভাৰতৰ আটাইতকৈ বেছি উপাৰ্জনকাৰী খেলুৱৈ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি বিৰাট কোহলি। বিৰাট কোহলিয়ে 100জনীয়া তালিকাখনত 64 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু এই তালিকাৰ শীৰ্ষত আছে টেনিছ খেলুৱৈ ৰজাৰ ফেডেৰাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ বঁটাটো কোনটো NGOক প্ৰদান কৰা হৈছে? 31 মে তাৰিখে পালন কৰা বিশ্ব ধঁপাত বিৰোধী দিৱসৰ এই বৰ্ষৰ বঁটাটো ভাৰতৰ এটা NGO ছ'চিঅ' ইকনমিক এণ্ড এডুকেশ্যনেল ডেভেলপমেণ্ট ছ'চাইটি নামৰ NGOক প্ৰদান কৰা হৈছে। 4 নম্বৰ প্ৰশ্নটো হৈছে 36 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ ভাৰতৰ কোন ঠাইত অনুষ্ঠিত হোৱাৰ কথা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৱা। 2020 চনৰ অক্টোবৰ মাহৰ পৰা গোৱাত ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু বৰ্তমান এতিয়াও হ'ব নহ'ব ইয়াৰ সিদ্ধান্ত হোৱা নাই। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰোজগাৰ সেতু এপছটো কোন ৰাজ্যত মুকলি কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো বি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ চৰকাৰে বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকসকলক কৰ্মসংস্থাপন দিয়াৰ বাবে ৰোজগাৰ সেতু এপছটো মুকলি কৰিছে। 6 নম্বৰ প্ৰশ্নটো আহিছে মাই লাইফ মাই য়োগা ভিডিঅ' প্ৰতিযোগিতাখন কোনে উদ্বোধন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো বি নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে 21 জুন তাৰিখে অনুষ্ঠিত হ'বলগীয়া যোগ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিযোগিতাখন উদ্বোধন কৰিছে আৰু ইয়াৰ ভিডিঅ' সকলোৱে ছ'চিয়েল মিডিয়াৰ যোগে প্ৰেৰণ কৰিব পাৰিব। 7 নম্বৰ প্ৰশ্নটো হৈছে ৰাজহুৱা স্থানত থু খেকাৰ পেলোৱাৰ বিৰুদ্ধে কোনটো বিভাগে এটি গীত মুকলি কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে 1 মিনিট 25 ছেকেণ্ডৰ এটা সংগীত মুকলি কৰিছে যিটোৱে ৰাজহুৱা স্থানত থু খেকাৰ পেলোৱাৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। 8 নম্বৰ প্ৰশ্নটো হৈছে খেলো ইণ্ডিয়া পাঠশালা নামৰ যিটো আঁচনি লোৱা হৈছে ইয়াৰ উদ্দেশ্য কি? ভাৰতৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুদেৱে খেলো ইণ্ডিয়া পাঠশালা নামৰ আঁচনিখনৰ উদ্বোধন কৰিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে যিসকল খেলুৱৈ পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্তমান COVID-19ৰ কাৰণে সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকক অনলাইন যোগে খেলৰ প্ৰশিক্ষণৰ লগে পঢ়া শুনাটো আগবঢ়াই নিব পাৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি খেলো ইণ্ডিয়া পাঠশালা নামৰ আঁচনিখন মুকলি কৰা। 9 নম্বৰ প্ৰশ্নটো হৈছে জল জীৱন মিছন আঁচনিৰ উদ্দেশ্য কি? জল শক্তিৰ আধাৰত প্ৰণয়ন কৰা জল জীৱন মিছন আঁচনিৰ উদ্দেশ্য হৈছে ঘৰে ঘৰে বিশুদ্ধ পানীৰ যোগান ধৰা অৰ্থাৎ ঘৰে ঘৰে পানী টেপৰ ব্যৱস্থা কৰি বিশুদ্ধ পানীৰ যোগান ধৰা। 2024 চনৰ ভিতৰত প্ৰতি ঘৰ মানুহে বিশুদ্ধ পানী যাতে লাভ কৰিব পাৰে এই উদ্দেশ্য আগত ৰাখি এই আঁচনিখন মুকলি কৰা হৈছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে চেম্পিয়ন এপছটোৰ তলৰ কোনটো বিভাগৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো MSME ফুল ফৰ্মটো হৈছে মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আজিৰ প্ৰশ্ন ইমানেই। প্ৰশ্নকেইটা ভাল পালে লাইক কৰিব আৰু পেজটো শ্বেয়াৰ কৰিব। ধন্যবাদ।